নাই ফেক্টৰ শব্দটো আগ্ৰাভা মহিলাৰী ডাঙৰীয়াই বহুত বেছি ব্যৱহাৰ কৰি আহিছিলে ফেক্টৰ হ'ব আৰু নাই বুলি কেনে চাওক ৰাজনীতি সকলো ফেক্টৰ এইটো আপুনি কোনোবা এজন উঠিলেও সিও ফেক্টৰ দুইজন উঠিলে ফেক্টৰ কিন্তু ফেক্টৰ বুলি যিটো ক'ব বিচাৰিছে সি আমাক কিবা ক্ষতি কৰিব নেকি বা প্ৰত্যাহ্বান হ'ব নেকি আজিৰ তাৰিখত আগ্ৰাভা মহিলাৰী বা BPF কাৰো কাৰণে প্ৰত্যাহ্বান নহয় আৰু কাৰো কাৰণে সেইটো কোনো ধৰণৰ মানে চিন্তা কৰিব লগা বিষয় নহয় কাৰণ তেখেতসকলৰ 17 বছৰৰ যিটো ভুল কাৰনামা সেইটো সকলো ৰাইজে বুজি পাইছে আৰু এতিয়া কিছুমান BPFৰ কৰ্মীসকলৰ বাহিৰে ৰাইজৰ মুখত আৰু BPF ইতিমধ্যে অতীত হৈ গৈছে আগ্ৰাভা মহিলাৰী ডাঙৰীয়া অলৰেডি অতীত হৈ গৈছে আপোনালোকৰ আজিৰ পৰা 3 বছৰ আগত বিটিআৰ অঞ্চলৰ ৰাইজে ডেভেলপমেণ্টৰ কথা ক'বই পৰা নাছিলে কাৰণ জীৱন আৰু সম্পত্তি নিৰাপত্তাক লৈ চিন্তিত হৈ আছিলে আৰু এতিয়া চবৰে মুখে মুখে ডেভেলপমেণ্ট আহিছে গতিকে নেক্সট আমাৰ টাৰ্গেটটো হৈছে ডেভেলপমেণ্ট হ'ব লাগে আৰু সকলো জাতি জনগোষ্ঠীয়ে নিজৰ সাংবিধানিক অধিকাৰ পাব লাগে নিজৰ সামাজিক অধিকাৰ পাব লাগে সাংস্কৃতিক অধিকাৰ পাব লাগে ভাষাৰ অধিকাৰ চবে পাব লাগে ভূমিৰ অধিকাৰ পাব লাগে সকলো নিজৰ নিজৰ অধিকাৰ লৈ সুস্থ নাগৰিক হিচাপে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰাটোৱে আমাৰ নেক্সট টাৰ্গেট উত্তৰাখণ্ডত যে দুজন আমাৰ কাম কৰিব ৰামপুৰ দুজন তাতে এতিয়া কাৰ্নেল কাম কৰিছে কিন্তু ৰামপুৰ নাই ইয়াৰ কাৰণে ৰেস্কিউ অপাৰেশ্যন যিহেতু চলি আছে ৰেস্কিউ কৰিব মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে যাতে ভালে ভালে ওলাই আহিব পাৰে मोनसे साब डिभिजन गासैबो बेयाव फैना जिरायनो हागोन बयनिबो थाखाय सुबिदा थागोन बेवहाय फैनानै रिपर्टिं खालामनो हागोन निउज दैथायहरनो हागोन आरो 24/7 बेवहाय वाइफाइ थागोन